Hello everyone, মই জুমা কলিতাই আজি পুনৰ আপোনালোক সকলোকে মোৰ চেনেল গ্ৰীণ স্পেচেছলৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল। আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু লগতে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ। আশা কৰোঁ ৰঙালী ৰঙে যেন সকলোৰে জীৱনলৈ কঢ়িয়াই আনে সুখ শান্তি আৰু সমৃদ্ধি। আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক দেখুৱাম যে মই মোৰ প্লাণ্টছবোৰৰ বাবে কি ফাৰ্টিলাইজাৰ ইউজ কৰোঁ আৰু কেনেদৰে কৰোঁ সকলোখিনি এই ভিডিঅ'টিত আপোনালোকে দেখিবলৈ পাব। আমাৰ প্লাণ্টছবোৰক যদিও বহুত বেছি ফাৰ্টিলাইজাৰৰ প্ৰয়োজন নহয়, কিন্তু 1-2 মাহৰ মূৰে মূৰে যদি আমি খুব লাইট ফাৰ্টিলাইজাৰেৰে আমাৰ প্লাণ্টছবোৰ ফাৰ্টিলাইজ কৰোঁ, প্লাণ্টছবোৰৰ গ্ৰ'থটো ভাল হয়। আমি যিদৰে একেই বস্তু বৰ বেছি দিন খাই থাকিব টান পাওঁ, ঠিক একেদৰেই আমাৰ প্লাণ্টছবোৰেও মাজে মাজে যদি আমি সলনি কৰি ফাৰ্টিলাইজাৰ দিওঁ, সিহঁতে খুব ভাল পায়। আৰু মই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ যে মই ফাৰ্টিলাইজাৰ দিয়াৰ আগত মোৰ টাববোৰৰ মাটিবোৰ 1 ইঞ্চমানকৈ খুচৰি দিওঁ। আপোনালোকে এদিন বা 2 দিন আগতেও এনেদৰে খুচৰি থ'ব পাৰে যাতে মাটিখিনি ভালদৰে শুকাই থাকে, আৰু তাৰ পিছত যেতিয়া আমি ফাৰ্টিলাইজাৰ দিওঁ তেতিয়া প্লাণ্টজোপাই খুব ধুনীয়াকৈ ফাৰ্টিলাইজাৰখিনি ইউজ কৰে। কিয়নো মাটিখিনি যিহেতু শুকাই থাকে, ফাৰ্টিলাইজাৰ দিয়াৰ লগে লগেই প্লাণ্টছবোৰে ফাৰ্টিলাইজাৰখিনি ইউজ কৰে আৰু যাৰ ফলত আমাৰ প্লাণ্টছবোৰৰ গ্ৰ'থটো খুব ধুনীয়া হয়। আৰু আজি এয়া মই লিকুইড চিউইড ফাৰ্টিলাইজাৰ লৈছোঁ। এইবিধ ফাৰ্টিলাইজাৰ ইউজ কৰিব খুবেই সহজ আৰু খুব সহজে আপোনালোকে এমাজন, গাঁও আদি ৱেবছাইটত পাই যাব। মই লিংক ডেছক্ৰিপশ্যনত দি দিম। যদি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া লিংকৰ জৰিয়তে ক্ৰয় কৰিব পাৰে। আৰু ইয়াৰ বটলটোত দিয়া মতে আমি 1 লিটাৰ পানীত 3 ml কৈ মিহলাই ল'ব লাগিব। মোৰ 3-4 লিটাৰ পানী আছে, গতিকে মই অলপ বেছিকৈ মিহলাই ল'ম। এয়া হ'ল মোৰ নয়নতৰাৰ পুলি। আপোনালোকে হয়তো মোৰ আগৰ ভিডিঅ'সমূহত মোৰ নয়নতৰাবোৰ দেখিছিলে। মই যিহেতু বেমাৰৰ কাৰণে প্লাণ্টছবোৰৰ যত্ন ল'ব পৰা নাছিলোঁ, নয়নতৰাখিনিও তেতিয়া পোকে খাই নষ্ট কৰিলে, কিন্তু এতিয়া আকৌ নতুনকৈ পুলি ওলাইছে। এয়া মই নয়নতৰাৰ লগতে মোৰ অন্য যিবোৰ ফ্লাৱাৰিং প্লাণ্টছ আছে সকলোতে ইয়াক দি ল'ম। চিউইড এবিধ অৰ্গেনিক ফাৰ্টিলাইজাৰ আৰু ইয়াক ইউজ কৰি আপোনালোকে খুব ধুনীয়া ফুল পাব পাৰে, আৰু ই আমাৰ মাটিত অক্সিনছ, গিব্বৰেলিনছ আদিৰ দৰে গ্ৰ'থ হৰম'ন ধৰি ৰাখে, যাৰ ফলত আমাৰ সকলো ফ্লাৱাৰিং বা নন ফ্লাৱাৰিং প্লাণ্টছৰ গ্ৰ'থটো খুব ভাল হয়, আৰু ইয়াৰ প্ৰয়োগ কৰাৰ ফলত প্লাণ্টছবোৰ বহুতো ৰোগৰ পৰা বাচি থাকিব পাৰে। আৰু এনেদৰে মোৰ যিবোৰ প্লাণ্টছৰ মাটিখিনি শুকাই আছে সকলোতে ইয়াক দি ল'ম। মই খলি হৈ কলৰ বাকলি লগতে চিউইড ফাৰ্টিলাইজাৰ সলাই প্ৰায় 1.5 মাহৰ মূৰে মূৰে মোৰ প্লাণ্টছবোৰত দি থাকোঁ। ইয়াক আপোনালোকে আপোনালোকৰ ইনডোৰ প্লাণ্টছসমূহতো দিব পাৰে, লগতে যিকোনো ফল মূলৰ প্লাণ্টছত দিব পাৰে। ইয়াৰ পৰা কোনো ধৰণৰ ফাংগাছ লগাৰ ভয় নাথাকে। আৰু এতিয়া মই প্ৰায় মোৰ সকলোখিনি শুকাই থকা প্লাণ্টছকে ইয়াক দি ল'লোঁ, আৰু যিখিনি ৰৈ গ'ল সেয়া এনেদৰে মই স্প্ৰে বটলৰ সহায়ত মোৰ সকলো প্লাণ্টছকে স্প্ৰে কৰি দিম। স্প্ৰে কৰিবলৈ 1 লিটাৰ পানীত 1 ml দি ল'লেও হয়, কিন্তু মোৰ যিহেতু বাচি গ'ল মই এনেদৰেই স্প্ৰে কৰি দিম। আপোনালোকে আপোনালোকৰ মানি প্লাণ্ট বা অইন যিবোৰ মষ্টিকত লগোৱা প্লাণ্টছ থাকে তাৰ বাবেও ইয়াক ব্যৱহাৰ কৰিব পাৰে। লগতে যদি মষ্টিকডালো স্প্ৰে কৰে, প্লাণ্টছবোৰৰ এৰিয়েল ৰুটছবোৰ হেল্ডি হয় আৰু প্লাণ্টজোপাও হেল্ডি হৈ উঠে। আৰু এয়া মোৰ যিবোৰ শ্বেড লাভিং প্লাণ্টছ আছে সেইখিনিতো এনেদৰে স্প্ৰে কৰি দিম। আপোনালোকেও আপোনালোকৰ ইনডোৰ প্লাণ্টছ বা ফলিয়েজ প্লাণ্টছ যেনে মানি প্লাণ্ট, সিংগনিয়াম, ৰাবাৰ প্লাণ্ট আদিত ইয়াক স্প্ৰে কৰিব পাৰে আৰু পাতৰ ৰংবোৰৰ লগতে অভাৰঅল প্লাণ্টজোপাও হেল্ডি কৰি ৰাখিব পাৰে।
আৰু এতিয়া সকলো কৰি শেষ হোৱাৰ পিছত মই আপোনালোকক এবাৰ মোৰ প্লান্টছখিনি দেখুৱাই লৈছোঁ। গতিকে আজিলৈ ইমানেই আশা কৰোঁ মোৰ আজিৰ এই ভিডিঅ'টি চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেন্তে ভিডিঅ'টি নিশ্চয়কৈ লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ে যেন